গাইজ কি খবৰ আপোনালোকক আশা কৰিছোঁ আপোনালোকৰ খবৰ ভালে আৰু মোৰো বহুত ভাল। তো গাইজ আজি আহিছোঁ এই মামাহঁতৰ ব্ৰইলাৰ ফাৰ্মত। তো মামা ভিতৰত আছে, মই গৈ আছোঁ, চাওক। তো মামা ফাৰ্মখন খুলিবলৈ কি কৰিব লাগিব? কি কৰিব লাগিব মামা? এইটো প্ৰথমতে কোম্পানীৰ লগত যোগাযোগ কৰি কিমান ফুট লাম্বা কিমান ফুট ঢাপা ঘৰটো বনাব লাগিব। তাৰপাছত ঘৰটো বনাৰ পাছত তেওঁলোকে আহি আৰু চাই যাব। তাৰপাছত বস্তুখিনি মিলাই কেনে পোৱালি দি দিব। আৰু পোৱালিখিনি একদম সৰুতে দিব। তাৰপাছত বহুত এতে ছিষ্টেম আছে, মালগিলা অলপ হাতাই ৰাখিব লাগিব যাতে মালটো এক জেগাত গধ হৈ নাথাকে, নহ'লে মাল মৰিব পাৰে। মৰিলে ধৰ আমাৰো লছ হয়, কোম্পানীৰো লছ আছে। আৰু আপুনি কিমান টকা পায় আৰু খুলিব কিমান দিন হ'ল? খুলিবতো 7-8 মাহ হৈয়ে গ'ল, 5-6টা চালান গ'ল। আৰু টকা পাওঁ আৰু মোটামুটি চলি যায় ঘৰটো আৰামছে। 30,000-25,000 টকা পাওঁ। হয়, চাওক গাইজ, এইবোৰ এতিয়া কিমান দিন হ'ল দিব? আজি 13 দিন হ'ল। 13 দিন হ'ল, চাওক। এইবোৰ এতিয়াও পোৱালি আছে, চাওক। এইবোৰ এতিয়া ইয়াতে আনিব চাগে, হয় ন মামা? মানে তাত ঘন হৈছে, ইয়াত অলপ পাতলা কৰি দি দিওঁ। পাতলা কৰি দি দিব, চাওক। এইবোৰ তো মামা আপুনি কোম্পানীৰ লগত যোগাযোগ কেনেকৈ কৰিলে? কোম্পানীৰ লগত যোগাযোগ মানে আমাৰ ইয়াত ফাৰ্ম আছে কেইখন, আমাৰ চিনাকি। তেওঁলোকে ক'ল যে এনেকুৱা মাটি বহুত আছে, এখন ফাৰ্ম খুলি লওঁ, ক'তো যাব নালাগে, চাকৰিৰ কাৰণে ক'তো বাহিৰত কাম কৰিব যাব নালাগে, ইয়াতে এনেকুৱা কৰি খুলিছোঁ। এনেকৈ খুলিছে, চাওক। ব্ৰইলাৰ মৰিলে এইটো কোম্পানী যাবনে আপোনাৰ যাব? এইটো কোম্পানী, চব কোম্পানী। দানাবোৰ যে দিছে এইবোৰ কোম্পানী চব, ইয়াত যিমান বস্তু আছে চব কোম্পানীয়ে যোগান ধৰি আছে। এইবোৰ কোম্পানীয়ে দিছে, চাওক। এইবোৰ পোৱালিবোৰ আনাতে কিবা টকা দিব লাগে নেকি? নালাগে, একো নালাগে, পোৱালি দিব নালাগে, চব দি যাব। যিদিনা মাল নিব সেইদিনা আমাৰ হিচাপ কিতাপ কৰি আমাৰ বেনিফিটখিনি আমাক দি দিব। মোটামুটি শিক্ষকৰ সমান একটা পইচা আহে আৰু। শিক্ষকৰ সমান দৰমহা। তো গাইজ আপোনালোকে চাকৰিৰ কাৰণে দৌৰিব নালাগে, আপোনালোকে এইটোৱে কৰক যদি আপোনালোকৰ মাটি আছে। এই কোম্পানীটো ক'ত আছে? এইটো বহুত জেগাত আছে। এতিয়া বেংগলৰ কোম্পানী হয়, বহুত এতিয়া কোম্পানীৰ বহুত বস্তু আছে। সোণা কোম্পানীৰ হাঁহ, মুৰ্গী, গৰু বহুত আছে। খুৱাই দিব। কেনেকৈ এইবোৰ দানাবোৰ ইয়াত দিয়া হয়? এইটো দানাৰ সাজ, এইটো ইয়াত লগাব লাগে। লগাৰ পাছত এতিয়া এইটো দানাবিলাক এনেকুৱাকৈ সোমাই দিব লাগে ভিতৰত, মুৰ্গীয়ে খাই থাকিব। চাওক, ব্ৰইলাৰ এই লেট্ৰিনবোৰ এইবোৰ ক'ত মানে কি কৰে? এইবিলাক কোনোবাই লৈ যায় মানে বিকি দিওঁ, কোনোবাই ফিচাৰীত দিয়ে মাছক খাবলৈ, আৰু কোনোবাই হয়তো সেনেকৈ খেতি বাতি কৰিলে খেতি পথাৰতো দিয়ে। বহুত মানে এইটো বহুত কি আছে, প্ৰফিট আছে। মামাই ক'লে কিমান টকা পায়, কি কৰে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নতুন ভিডিঅ'ৰ লগত, আৰু নতুন ভিডিঅ' বহুত ধামাকা ভিডিঅ' আহি আছে। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।